নমস্কাৰ আপোনালোক সকলোকে আছামিজ লাইভ ইনফো ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজিৰ দিন ৰাজ্যকে ধৰি সমগ্ৰ দেশ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে সংগ্ৰহ কৰা হৈছে আৰু এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই জৰুৰী। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষৰলৈকে চাই থাকক আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি আমাক উৎসাহিত কৰিব। দৰ্শকসকল আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গান্ধী পৰিয়ালক সমালোচনা কৰিব নোৱাৰা মানসিকতা সলনি কৰিব লাগিব। তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সমালোচনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত মই কৰা মন্তব্যৰ দ্বাৰা উত্তেজিত হৈ পৰিছিল, কিন্তু আমাৰ সেনাৰ ওপৰত গান্ধীৰ মন্তব্যৰ দ্বাৰা নহয়। সেনাক অপমান কৰাতকৈ ডাঙৰ দোষ একো নহয়। মই ৰাহুল গান্ধীক কিবা কোৱাৰ সময়ত ইমান লোকে সমালোচনাৰ মুখৰ হৈ পৰিছে, কিন্তু ৰাহুল গান্ধীয়ে যেতিয়া সেনাৰ বিষয়ে কৈছিল তেতিয়া এইসকল লোকে কিয় সমালোচনা কৰা নাছিল বা টুইট কৰা নাছিল? গান্ধী পৰিয়ালক সমালোচনা কৰিব নোৱাৰা এই মানসিকতা সলনি কৰিব লাগিব। এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল আজিৰ দিনটো আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নগাঁও পেপাৰ মিল চৰকাৰে বন্ধ কৰাৰ পিছতে জাগিৰোডৰ নগাঁও কাগজ কলৰ কাষৰ বনাঞ্চলত ভূমাফিয়াৰ খেন চকু। আমি জানিব পৰা মতে বন্ধ হৈ পৰা নগাঁও কাগজ কলৰ লগতে কাগজ কলৰ সমীপৰ বনাঞ্চলত এতিয়া একাংশ দুষ্ট চক্ৰৰ খেন চকু। কাগজ কলৰ গাতে লাগি থকা সোণাইকুছি বনাঞ্চলত চলিছে ভূমাফিয়াৰ দপদপনি। দিনৰ পোহৰতে কাটি নিছে বনাঞ্চলৰ মাটি। বন বিভাগৰ মাটি কাটি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে দুষ্ট চক্ৰই। আমি জানিব পৰা মতে বিগত কেইবাবছৰ ধৰি বন্ধ হৈ আছে জাগিৰোডৰ নগাঁও কাগজ কল। প্ৰাপ্যৰ দৰমহা বঞ্চিত হৈ বহু কৰ্মচাৰীয়ে এৰিছে নিজৰ আৱাসগৃহ। ফলত এক প্ৰকাৰৰ জনশূন্য হৈ পৰিছে কাগজ কলৰ আৱাসিক এলেকা আৰু ইয়াৰ যেন পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ ভূমাফিয়াই। আনহাতে জনশূন্য পৰিৱেশৰ সুযোগ লৈ কাগজ কলৰ গাতে লাগি থকা সোণাইকুছি বনাঞ্চলত চলাইছে অবৈধ খনন। বন বিভাগৰ অজ্ঞাত দুষ্ট চক্ৰই বনাঞ্চলৰ মাটি কাটি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি মাটি কঢ়িয়া বাহনৰ চালকৰ অভিযোগ অনুসৰি দেৱেন কলিতা নামৰ এজন ঠিকাদাৰে চলাই গৈছে এই দুষ্কাৰ্য। স্থানীয় লোকক দাবী ধমকিৰে ঠিকাদাৰে দেৱেন কলিতাই দৈনিক বনাঞ্চলত মাটি কাটি বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে দিন দুপৰতে জাগিৰোডৰ সোণাইকুছি বনাঞ্চলত চলাই অহা এই অবৈধ মাটি খনন কাৰ্য বন্ধ কৰিবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় সচেতন লোকে। এসময়ত নগাঁও কাগজ কলৰ ঠিকাদাৰ দেৱেন কলিতাৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় সচেতন মহলে। দৰ্শকসকল আজিৰ দিনটো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে মোদী চৰকাৰক নিৰন্তৰ আক্ৰমণ কৰিছে। ইফালে ৰাওৱে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি লয়, প্ৰধানমন্ত্ৰী এইটো আপোনাৰ দলৰ সংস্কৃতি নেকি? এইটো হিন্দু ধৰ্ম নেকি? এইটো আমাৰ দেশৰ সংস্কৃতি নেকি? আপোনাৰ এজন মুখ্যমন্ত্ৰীয়ে এজন ৰাজনীতিবিদক সুধিছে তেওঁৰ দেউতাক কোন? এজন ভাৰতীয় হোৱাৰ বাবে মই লজ্জিত অনুভৱ কৰোঁ। মোৰ চকুৰে চকু পানী ওলাই গৈছে। আনহাতে সংবাদ সংস্থা ANIৰ মতে তেওঁ লগতে কয় যে এইটো দেশৰ বাবে ভাল কথা নহয়। কেৱল এয়াই নহয়, ৰাওৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অপসাৰণৰ দাবী জনায়। উল্লেখযোগ্য যে 2016 চনৰ ছেপ্টেম্বৰ মাহৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি আৰু কোভিড বিৰোধী ভেকচিনৰ কাৰ্যকাৰিতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবে উত্তৰাখণ্ডত এক ৰেলীৰ সময়ত শুক্ৰবাৰে হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক বাক্যবাণ নিক্ষেপ কৰিছিল আৰু লগতে তেওঁ প্ৰশ্ন কৰিছিল যে হিন্দু মহাকাব্যত এইটোৱে শিকোৱা হয় নেকি? আপুনি বিজেপি বেয়া মানুহ। মই বিজেপি সভাপতি নাড্ডাক অনুৰোধ জনাইছোঁ যে যদি আপুনি সৎ হয় আৰু ধৰ্মত বিশ্বাস কৰে তেন্তে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰক। এজন মুখ্যমন্ত্ৰীয়ে এনেদৰে কথা পাতিব পাৰিবনে? সকলোবোৰৰ এটা সীমা আছে। বিধানসভা নিৰ্বাচনৰ সময়ত উত্তৰাখণ্ডত বিজেপিৰ হৈ প্ৰচাৰ চলাই থকা শৰ্মাই শুক্ৰবাৰে কৈছিল কংগ্ৰেছে চাৰ্জিকেল ষ্ট্ৰাইক ভেকচিনৰ সত্যতাৰ প্ৰমাণ বিচাৰিছে। আমি কেতিয়াবা ৰাহুল গান্ধীক ৰাজীৱ গান্ধীৰ পুত্ৰ হোৱাৰ প্ৰমাণ বিচাৰিছোঁ নেকি? 2015 চনত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত ৰাহুল গান্ধীক লক্ষ্য কৰে। দৰ্শকসকল আজিৰ দিনটোৰ এটা ভাল খবৰ লৈ আহিছোঁ। বৰ্ধিত মুদ্ৰাস্ফীতিৰ লক্ষ্য ৰাখি চৰকাৰী চাকৰিয়ালসকলক সকাহ দিবলৈ PFৰ সুতৰ হাৰ বৃদ্ধি কৰিব পাৰে। কৰ্মচাৰী ভৱিষ্যত নিধি সন্থাৰ কেন্দ্ৰীয় ট্ৰাষ্টি পৰিষদে অহা মাহত অৰ্থাৎ 2021 চনত 22 বৰ্ষৰ বাবে PFৰ জমা সুতৰ হাৰৰ ওপৰত সিদ্ধান্ত লোৱাৰ বাবে মাৰ্চত বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। সূত্ৰই কৈছে যে বৈঠকত 2021-22 বৰ্ষৰ বাবে PFৰ জমা সুতৰ হাৰ বৃদ্ধি কৰা হ'ব পাৰে। ইফালে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন যাদৱে কৈছিল যে EPFৰ CBTৰ বৈঠকত মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব। 2021-22 বৰ্ষৰ বাবে সুতৰ হাৰ নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱৰ তালিকা অন্তৰ্ভুক্ত কৰে। EPFে 2021-22 বৰ্ষৰ বাবে প্ৰায় 8.5% সুতৰ হাৰ বজাই ৰাখিব নেকি বুলি সোধাত CBTৰ মুৰব্বী যাদৱে কয় যে
পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে উপাৰ্জনৰ আকলনৰ আধাৰত এই সিদ্ধান্ত লোৱা হ'ব। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। 3খন গাড়ী মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত কেইবাজনো লোক। আমি জানিব পৰা মতে বঙাইগাঁৱৰ বটাইমাৰী 3খন গাড়ী মুখামুখি সংঘৰ্ষ ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01G7185 নম্বৰ চাহনাজ নামৰ আল্ট্ৰা যাত্ৰীবাহী বাছ আৰু ঐতামাৰী অভিমুখে গৈ থকা ML05Q9664 নম্বৰ ক্ৰেটা আৰু AS18AC0327 নম্বৰ ব্ৰইলাৰ কঢ়িয়া বলেৰো পিকআপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত প্ৰায় 6গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায়। বলেৰো পিকআপ ভেনৰ চালকগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে বঙাইগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল 2 সৰবৰাহকাৰী ৰাহুল আৰু দিলৱাৰ্ট। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি বঙাইগাঁৱত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ 2 ড্ৰাগছ সৰবৰাহকাৰী আটক। 3টাকৈ সৰু বাকচত 35 কেজি 49 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰু আমি জানিব পৰা মতে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম হ'ল নাৰ্জাৰী আৰু দিলৱাৰ্ট বসুমতাৰী। দুয়োৰে ঘৰ কুকুৰাঝাৰত। আৰক্ষীয়ে 2 ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে। বঙাইগাঁও সদৰ থানাত ড্ৰাগছখিনি কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখনত কঢ়িয়াই আনিছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জানিব দিছে। আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দিল্লীত 3 মাহ পূৰ্বে হত্যাকাণ্ড সংঘটিত কৰা 3 অপৰাধী লুকাই আছিল চিৰাঙত। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি চিৰাঙত গ্ৰেপ্তাৰ নতুন দিল্লীৰ 3 হত্যাকাৰী। নতুন দিল্লীত প্ৰায় 3 মাহ পূৰ্বে হত্যাকাণ্ড সংঘটিত কৰি বিজনীত আহি আত্মগোপন কৰি থকা 3 অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত 3 হত্যাকাৰী নতুন দিল্লীৰ অভিষেক ওৰফে বুলা, তুষাৰ ওৰফে বাচ্চা, ইছু ওৰফে ৰাহুল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে নতুন দিল্লীৰ আম্বেদকাৰ নগৰ থানা এলেকাত হত্যাকাণ্ড সংঘটিত কৰি বিজনীৰ মাটিয়াপাৰা নমিতা দাস নামৰ মহিলা এগৰাকীৰ ঘৰত আত্মগোপন কৰি আছিল 3 হত্যাকাৰী। নতুন দিল্লীৰ পৰা অহা আৰক্ষীৰ দলে চিৰাং আৰক্ষীৰ সহযোগত 3কে কৰায়ত্ব কৰে। পলাতক 3 হত্যাকাৰীয়ে মোবাইল ফোনত কল কৰাৰ সলনি ইণ্টাৰনেট যোগেদি যোগাযোগ অব্যাহত ৰাখিছিল। কিন্তু আৰক্ষীয়ে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত ট্ৰেক কৰি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।